অৰ্থ আহিব কাৰ হাতলৈ 25 মে'ৰ পৰা ভাগ্য সলনি হ'ব এই তিনি ৰাশিৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ জীৱনত বহুদিন ধৰি টকা পইচাৰ সমস্যা চলি আছে নেকি? যিমানেই চেষ্টা কৰক সফলতা যেন আধৰুৱা হৈ থাকে। তেনেহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ 25 মে'ৰ পৰা কিছুমান ৰাশিৰ জীৱনত আহিব এক ডাঙৰ পৰিৱৰ্তন। জ্যোতিষ শাস্ত্ৰ অনুসৰি গ্ৰহ নক্ষত্ৰৰ বিশেষ যোগৰ বাবে তিনি ৰাশিৰ ওপৰত ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। গ্ৰহৰ বিশেষ পৰিৱৰ্তন 25 মে'ৰ দিনা গ্ৰহৰ অৱস্থানত হ'ব এক বিশেষ পৰিৱৰ্তন। বিশেষকৈ শুক্ৰ আৰু বৃহস্পতি শুভ প্ৰভাৱ বহু মানুহৰ ভাগ্য সলনি কৰিব। এই সময়ত বন্ধ হৈ থকা কাম সম্পূৰ্ণ হ'ব, টকাৰ পথ খুলিব, নতুন সুযোগ আহিব আৰু বহুদিনৰ মানসিক চাপ কমিব। এতিয়া জানো আহক কোন এই ভাগ্যশালী তিনি ৰাশি। 1 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনি অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। দীৰ্ঘদিন ধৰি যি কামত বাধা আহি আছিলে সেই কাম এতিয়া সফল হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভ বৃদ্ধি হ'ব, চাকৰি কৰা লোকসকলে নতুন সুযোগ পাব আৰু আটাইতকৈ ডাঙৰ কথা, অপ্ৰত্যাশিতভাৱে ধন লাভৰ যোগ দেখা গৈছে। নতুন সুযোগ, ধন লাভ প্লাছ সফলতা। কিন্তু এটা কথা মনত ৰাখিব, অহংকাৰ বা খং আপোনাৰ শুভ সময় নষ্ট কৰিব। 2 নম্বৰ ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে 25 মে'ৰ পিছৰ সময় একেবাৰে শক্তিশালী বুলি ক'ব পাৰি। সমাজত সন্মান বৃদ্ধি পাব, আপোনাৰ কথা মানুহে গুৰুত্ব দিব। যিসকলে অনলাইন কাম বা ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ লগত জড়িত তেওঁলোকৰ বাবে এই সময় অত্যন্ত লাভজনক হ'ব। টকাৰ নতুন উৎস খুলিব, পুৰণি ঋণ বা সমস্যা লাহে লাহে শেষ হ'ব, পৰিয়ালতো সুখ শান্তি বৃদ্ধি হ'ব। এতিয়া আৰু সন্মান প্লাছ ধন সফলতা সকলো অপেন থাকিব। এতিয়া 3 নম্বৰ ৰাশিটো কৈছোঁ আপোনালোকৰ ধনু ৰাশি। ধনু ৰাশিৰ জীৱনত এই সময়ত দেখা যাব এক নতুন আৰম্ভণি। যিসকলে বহুদিন ধৰি হতাশ হৈ আছিলে তেওঁলোকৰ বাবে আহিব ভাল খবৰ। চাকৰিৰ ক্ষেত্ৰত উন্নতি, বিদেশ বা দূৰ যাত্ৰাৰ সুযোগ আৰু ধন সম্পত্তিৰ লাভ হোৱাৰ যোগ দেখা গৈছে। বিশেষকৈ যিসকলে কঠিন পৰিস্থিতিৰ মাজতো হাৰ নামানে তেওঁলোকৰ পৰিশ্ৰমৰ ফল এতিয়া পোৱাৰ সম্ভাৱনা আছে। শেষত আপোনালোকক মই কৈছোঁ, যিসকলে জ্যোতিষ শাস্ত্ৰক বিশ্বাস কৰে, আমাক জ্যোতিষ শাস্ত্ৰই দিশ দেখুৱাব পাৰে, কিন্তু জীৱন সলনি কৰে আমাৰ পৰিশ্ৰম, ধৈৰ্য আৰু ভাল চিন্তাই। যদি আপুনি বিশ্বাস কৰে যে ভাল সময় আহিবই, তেনেহ'লে আজিৰ পৰা নিগেটিভ চিন্তা বাদ দিয়ক আৰু নতুন আশালৈ আগবাঢ়ক। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ' মোক পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।